हाय हेलो नमस्कार गाइस और आपनालोके चाइছে मोर यूट्यूब चैनल उमा ভিলেজ বয়েজ चैनलটোলৈ তেতিয়াহলে ব্লগ ভিডিওটো আৰম্ভ কৰো গাইস বহুত দিন হল মই প্ৰথম লুগাৰ পৰা সেকেন্ড হার থার্ড হার এনেকৈ ভিডিও বনাইছিলো আৰু থার্ড হার দিয়াৰ পিছত মই ভিডিও বনা নাই আজি আপোনালোকক দেখাম কিমান ডাঙৰ হল থার্ড হার দিয়াৰ পিছত কল ওলাছনে নাই খুৱাম যাম আৰু বুন চুৰিম বুনকেইটা চাফা কৰিব লাগিব আৰু লগতে দাও এটা লৈছো অলপ চলপ চাফা কৰিব লাগিব আৰু পাতকেইটা কাটি দিব লাগিব তো মই পথৰ মাজে খোজকাঢ়ি যাই আছো আৰু পথৰ মাজেদি যাব লাগে এনেকা ৰাস্তা নাই ভাল ৰাস্তা নাই পথৰ মাজেদি গেলে শৰ্টকাট হয় তো গাইস আমাৰ গাঁৱৰ পৰিৱেশ এইকেইটা পাহাৰ ইমান ওখ পাহাৰ নহয় আমাৰ ফালে চাপৰ পাহাৰ আমাৰ পাহাৰবিলাক সব গাছ গছনিৰে ভৰা এনেকুৱা হিল ডাঙৰ হিল মাটি এনেকুৱা দেখা নাপায় গোটেই গাছ গছনি ভৰা হৈ থাকে ওচৰ যালে গম পায় আৰু গাইস আমাৰ ফালে ধান খেতি ইমান বিয়া নহয় ভালে হয় বহুত ধুনীয়া হয় বেলেগৰ কৰি তাৰমানে এইফালে আমাৰ ফালে এহাৰ আছে তাৰ কাৰণে ধান খেতি ভাল হয় এই সব গাইস এই ধুনীয়া ধান আৰু এক মাহৰ পিছত লাহে লাহে ধানবিলাক ওলাব আৰু এতিয়া গাছবিলাক ডাঙৰ হ'ল এই আমি গুৰুতা লৰা দিব যাইছো বহুত দূৰত বান্ধিছিলো এতিয়া অলপ ওচৰত বান্ধি দিম সন্ধিয়া সময়তে ল'ব আহিব কাৰণে সহজ হয় আৰু আমাৰ গৰুটো দুটাই তিনিটা আছিল এটা বেলেগে পুহিব নিছে আৰু এতিয়া দুটা আছে আমাৰ এইটো পাহাৰৰ কাটি কাটি যাইছো এইটো পাহাৰ হয় আমাৰ পাহাৰলৈ এনেকুৱা জংঘল দিয়া বহুত গাছ গছনি ভৰা আমাৰ পাহাৰখন এতিয়া আমি কাটি কাটি যাব লাগিব Ja. Halo guys, jangan lupa kalau kau sih. So guys, upaय নাই কাম কৰিবই লাগিব যিমানে কষ্ট নহওক আৰু গাইস এই পাতগিলা কাটি দিব লাগিব নামৰ পাতগিলা যোনটা মৰি যায় এইখানটো কাটি দিব লাগে কিন্তু নিদম দুদিন পিছত দিম গাছৰ অৱস্থা বেয়াছে এই পাতকেইটা কাটি দিব লাগিব গাছ এতিয়া ধুনীয়া লাগে আৰু বনচুৰা হৈ গ'ল গোটেইখিনি সব গাছ কি ধুনীয়া লাগে চাফা হৈ গ'ল আৰু গাছ কোনোবা যদি কল খেতি কৰি আছে তো জনাবা মোৰ কল গাছবিলাক কেনেকুৱা হৈছে তো ভাল হৈছে নে বেয়া হৈছে কমেন্ট কৰিলে গম পাম তেতিয়াহে মোক ভাল লাগিব কমেন্ট কৰিলেহে গাছ মোৰ কল গাছবিলাক এনেকুৱা হৈছে আৰু মাজে মাজে সৰু হৈছে গোটেইখিনিকে চাইছ নাই এতিয়া গাছ এইটো অলপ সৰু হৈছে আৰু এইবিলাক ডাঙৰ হৈছে আৰু কোনোবাই ভাবিব পাৰে মই বহুত ডাঙৰ ব্যৱসায় কৰোঁ কিন্তু মই সেনেকুৱা ব্যৱসায় নকৰোঁ নিজৰ পাৰ্ট টাইমৰ কাৰণে বা দুখনা যি টাইম পাওঁ সেইকেইটা কাৰণেহে কৰোঁ মই আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈকে বাই বাই চ' থেংক ইউ